স্বাগতম জনাইছোঁ মোৰ আন এটা খণ্ডলৈ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ কবিতা আখৰে চিনাকি আমাৰ ফেচবুকত ভাইৰেল হৈছিল। আমি বিচাৰি উপস্থিত হৈছিলোঁ কাজিৰঙাত। মই চিনাকি কৰিব ওলাইছোঁ। আপোনাৰ নামটো? এনে ফেচবুকত মোক চুমি সংগীতা বুলিয়ে জানে সকলোৱে। সংগীতাৰ পৰা আমি সুন্দৰ দুটামান কবিতা শুনিবলৈ পালে ভাল পাম। চুমি সংগীতাৰ কবিতা আমি আৰম্ভ কৰিছোঁ। শীত, কবিতাৰ শিৰোনাম শীত। শীতৰ সেমেকা ৰাতি এন্ধাৰে উচুপিলে, শুই থকা দুবৰিত নিয়ৰৰ মুকুতা সৰিলে। পুৱাৰ ৰ'দালিয়ে সেই মুকুতা চুমিলে, হিমচেঁচা মুকুতা নীৰৱে দুবৰিতে লুকালে। অনুভৱৰ হেতেলিত শব্দই অজানিতে শিপালে। নিচলা উমাল কবিৰ দেহত শীতে নীলাসাজ পিন্ধালে, আজি নীলাসাজ পিন্ধালে। ধন্যবাদ। ইমান এটা সুন্দৰ কণ্ঠ, লগতে ইমান ধুনীয়াকৈ শব্দবিলাক লিখিছে আমাৰ সংগীতাই। সংগীতা, তোমাক এটা কথা সুধোঁ, ইমান ধুনীয়া শব্দবিলাক তোমাৰ মনত কিদৰে চৰ্চা হ'ল? কি জানেনে, মনত যদি প্ৰেমৰ কিবা স্পৰ্শ লাগে, তেতিয়া মানে প্ৰেম স্পৰ্শই মানুহক কবি বনাই দিয়ে, আৰু সংঘাতে মানুহক কবি বনাই দিয়ে, মানে কবিলৈ ৰূপান্তৰণ কৰে। আৰু কবিসকলে খুব অনুভৱী, আৰু মই অনুভৱী এইটো কাৰণে যে মই আজৰি সময় বহুত পাওঁ, কাৰণ মই যিহেতু এটা অসুখতো ভুগি আছোঁ, ট্ৰিটমেণ্ট কৰি আছোঁ। আপোনালোকৰ গতিকে ভাল হ'বলৈ আশীৰ্বাদো বিচাৰিছোঁ। নিশ্চয় এটা অকণমান দুখ লগা। আমাৰ তাই নিজে কৈছে যে মই এটা অকণমান অসুখত ভুগি আছোঁ। আপোনালোকে মোৰ দৰ্শকসকলে তেখেতক অৰিহণা দিয়ক, প্ৰেৰণা দিয়ক, যাতে বেমাৰটো ভালমতে ভাল হয়। আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া কোনটো তুমি কবিতা আমাক শুনাই? মই অকণমানি এটা স্তবক দৰে কবিতা এটা লিখিছিলোঁ পৰহি, তাকে আজি শুনাই দিছোঁ। পোহৰাই দে অ' সময়, দেচোন পোহৰাই দে মোৰ সন্মুখৰ বাট। বাখৰ পতা বুকুখনি অলপ পেলাই যা হাত। সিমূৰত ৰৈ থকা লক্ষ্যলৈ বাকী মাথো বেলাটোৰ বাট। ধন্যবাদ। সুন্দৰ। কবিতা এনেকুৱা এটা বস্তু যি নেকি শুনিলে শুনি থাকিব মন যায়, শুনিলে আমনি নালাগে। আকৌ মই কথা নাপাতি আকৌ কৈছোঁ, আৰু এটা মই কবিতা শুনিলে মই ভাল পাম, আৰু মোৰ দৰ্শকসকলেও শুনিলে ভাল পাব। এতিয়া কোনটো কবিতা শুনাব সংগীতা? মন, কবিতাৰ শিৰোনাম মন। মন নহয় মাথো দুটি বৰ্ণৰে গঢ়া এটি সাধাৰণ শব্দ, নহয় মাথো শান্ত অশান্ত কিম্বা পবিত্ৰ কলুষিতৰ পৰিচয়ৰে এক নিৰ্দিষ্ট পৰিধিত আবদ্ধ। মন ই মাথো উশাহ নিশাহৰ ভাজে ভাজে কঁপি থকা এক অনামী তৰংগ, যাৰ আছে সীমাহীন অৰ্থৰে বিৰামহীন গতি দুৰন্ত। সঁচাকৈয়ে ই যেন এক অনামী তৰংগ, এক অনামী তৰংগ। ধন্যবাদ। ভাল লাগিল। আজি আমি অনুষ্ঠান সামৰিব লাগিব, যিহেতু আমি বিচাৰি আহি সংগীতাক লগ পাইছিলোঁ। সংগীতাই আমাক 3-4টামান কবিতা শুনালে। ভাল লাগে, আমাৰ ৰাইজেও ভাল পাব। আৰু আমি আকৌ সংগীতাৰ পৰা বেলেগ দিনা ধুনীয়াকৈ আমি কবিতা শুনিম। আজিলৈ মোৰ অনুষ্ঠান সামৰিম।